নমস্কাৰ, আশা কৰোঁ সকলো কুশলে আছে। সেইদিনা এজাক বৰষুণৰ পিছত গণেশগুৰিৰ ব্ৰিজখনত বহু ঘণ্টা গাড়ীতে আবদ্ধ হৈ থাকি যেতিয়া ঘৰ আহি ওলালোহি, সেই গাড়ীত বহি থকা সময়খিনিতে এটি অনুভৱে মনত পোকা মেলিছিল। তাকেই ভাবিলোঁ অতি জনপ্ৰিয় গীত, তাৰ সুৰত আচলতে মোৰ কবিতা মই পাঠ কৰিম, কিন্তু গীতৰ সুৰত গালে কিজানি অকণমান পৰিস্থিতিটো খাপ খাই যাব নেকি, সেইকাৰণে গাইছোঁ। গতিকে মোৰ এই বেসুৰা কণ্ঠলৈ আপোনালোকে মন নিদিব দেই, কথাখিনি ভাল লাগিছে নেকি তাকে শুনিব। কাৰণ গান নোগোৱা আজি কিমান বছৰ হ'ল পাহৰিয়ে গৈছোঁ, 30 বছৰমান হ'ল চাগে। আৰু যি দায় দোষ হ'ব মৰিখন কৰিব আৰু নিজে মনৰ হেৰিতে গাব আহিছোঁ, গাইছোঁ দেই। কবিতাৰ শিৰোনাম গাইছোঁ বুলি কৈছোঁ আৰু গীতৰ সুৰত কোৱাৰ কাৰণে, আচলতে পাঠ কৰিছোঁ। কবিতাটিৰ শিৰোনাম এজাক সপোন যে বৰষুণ। মেঘে গিৰ গিৰ কৰে, আহা হিৰ হিৰ মেঘে কৰে, মেঘে গিৰ গিৰ কৰে, আহা হিৰ হিৰ মেঘে কৰে, জোৰত পানীৰে ভৰে আৰু প্ৰাণীগণে তাতে সাঁতোৰে, গাড়ী মটৰ পানীত সোমাই কক পকাই মৰে, গণেশগুৰিৰ ব্ৰিজ দেখিলে চকুৰ পানী সৰে, মেঘে গিৰ গিৰ কৰে, আহা পদপথ মৃত্যু দুধ হৈ পৰে, মেঘে গিৰ গিৰ কৰে, আহা হিৰ হিৰ মেঘে কৰে। স্মাৰ্ট চিটি হ'বৰে পৰা গুৱাহাটীৰ পথৰে কথা, কাকনো কম কোনে শুনিব ব্ৰিজৰে মহিমা, মেঘে গিৰ গিৰ কৰে, আহা হাতীগাঁও নদী হৈ পৰে, মেঘে গিৰ গিৰ কৰে, আহা ডাউন টাউনত সাঁতোৰে, পুৱাই উঠি বাছাহঁতে স্কুল অফিচ কৰে, এজাক চোন বৰষুণত বন্দী হৈ পৰে, কঁকাল পানীত ডুবি ভোক পিয়াহ পেটত সামৰি, গোটেই নিশা সাগৰ তলিত সাঁতোৰে নাদুৰে, পুৱাহি ঘৰ পাই সবে আহা 100 টকাত 500কে ভৰে, বাহিৰ ভিতৰ পানীত ডুবি একাকাৰ হ'লে, ফ্ৰিজ মেচিন সকলোৱে তামাকা দেখে, আৰু এজাক বৰষুণ হ'লে তল যাম আমি সমূলঞ্চে, আৰু এজাক বৰষুণ হ'লে তল যাম আমি সমূলঞ্চে, তল যাম আমি সমূলঞ্চে। ধন্যবাদ।